নমস্কাৰ আজি আসাম হিষ্ট্ৰীৰ ওপৰত কেইটামান কুৱেশ্যন আলোচনা কৰিম এইটো আসাম হিষ্ট্ৰী পাৰ্ট 4 হ'ব আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'সমূহ মই ডেসক্ৰিপচনত দি দিম ভিডিঅ'সমূহ চাই ল'ব আসাম হিষ্ট্ৰী এইটো পাৰ্ট 4 হ'ব আসাম হিষ্ট্ৰী পাৰ্ট 4 ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁচোন আহক হিউৱেন চাং ভিজিটেড আসাম ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ভাস্কৰ বৰ্মন ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক হোৱাট ইজ দ্য নেম অফ দ্য বুক ডেট কম্পেয়াৰ ভাস্কৰ বৰ্মন উইথ গ্ৰেণ্ডফাদাৰ ভীষ্ম ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি হৰ্ষচৰিত ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক হু ৱাজ দ্য ফেমাছ টিচাৰ অফ নালন্দা অন হুজ ৰিকুৱেষ্ট এণ্ড এডভাইচ চাইনিজ পিলিগ্ৰিম হিউৱেন চাং ভিজিটেড কামৰূপা নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেন চাঙে কামৰূপা ভ্ৰমণ কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি শিলভদ্ৰ কুৱেশ্যন নম্বৰ 5 হোৱাট ইজ দ্য নেম অফ দ্য বুক অফ হিউৱেন চাং ডেট মেনশ্যন এবাউট কামৰূপা কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ চি ইউ কি Question number 6. The only gift Hiuen Sang accepted from Bhaskar Barman was হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰ আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি এ কেপ এটা টুপি প্ৰশ্ন 7 হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি 17 মাইলছ প্ৰশ্ন 8 হিউৱেন চাঙৰ বিৱৰণত কামৰূপৰ লোকসকল বিশেষভাৱে সন্মান জনোৱা কি দুই প্ৰকাৰৰ ফলৰ কথা উল্লেখ কৰা হৈছে এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি কঁঠাল আৰু নাৰিকল ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক হিউৱেন চাঙৰ মতে জাতি অনুসৰি ভাস্কৰ বৰ্মন আছিল এজন এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ব্ৰাহ্মণসকল ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে নেম দ্য ফৰেনাৰ হু ৰেকৰ্ডেড ইন হিজ একাউণ্ট ডেট হি কেম টু কামৰূপ কোনজন বিদেশী পৰ্যটকে তেওঁ লিখিত গ্ৰন্থসমূহত বা যিসমূহ লিখিত পুথি আছিলে কামৰূপ ইয়ালৈ আহিছিলে বুলি উল্লেখ আছে এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি হিউৱেন চাং কুৱেশ্যন নম্বৰ 11 একৰ্ডিং টু হিউৱেন চাং দ্য পিপুল অফ কামৰূপা ৱেৰ হিউৱেন চাঙৰ মতে কামৰূপৰ লোকসকল কেনেধৰণৰ আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ শ্বৰ্ট ইন হাইট এণ্ড অফ য়েল্ল' কমপ্লেক্সন কামৰূপৰ লোকসকল চাপৰ আৰু হালধীয়া বৰণৰ আছিল কুৱেশ্যন নম্বৰ 12 অন দ্য একাউণ্ট অফ হিউৱেন চাং হুইচ ৱাজ দ্য ফেমাছ পৰ্ট ইন দ্য বে অফ বেংগল ডেট ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ ভাস্কৰ বৰ্মন হিউৱেন চাঙৰ বিৱৰণ অনুসৰি বংগোপসাগৰৰ কোনটো বিখ্যাত বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ তাম্ৰলিপি কুৱেশ্যন নম্বৰ 13 দ্য তাম্ৰলিপি ইন এনচিয়েণ্ট টাইম ৱাজ ফেমাছ এজ প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি পৰ্ট সাগৰৰ বন্দৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ৱাজ ক্ৰছড বাই চাইনিজ বুদ্ধিষ্ট মংক হিউৱেন চাং বিফৰ হি এণ্টাৰ্ড কামৰূপা কিংডম কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা বৌদ্ধ সন্যাসী হিউৱেন চাং কোনখন নদী পাৰ কৰিছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কৰতোৱা ৰিভাৰ কুৱেশ্যন নম্বৰ 15 হিউৱেন চাং ডেজিগনেটেড দ্য ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি এজ হিউৱেন চাঙে বৰ্মন ৰাজবংশৰ শাসককালক কি হিচাপে মনোনীত কৰিছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ব্ৰাহ্মণ কুৱেশ্যন নম্বৰ 16 নাগাজৰী খনিকৰ গণ ৰক ইনস্ক্ৰিপশ্যন বিলং টু দ্য পিৰিয়ড অফ হুইচ ডাইনেষ্টি নাগাজৰী খনিকৰ গাঁৱৰ শিলালিপি কোন ৰাজবংশৰ সময়ৰ এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বৰ্মন ডাইনেষ্টি কুৱেশ্যন নম্বৰ 17 হু ৱাজ দ্য কামৰূপা ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা ইউনিভাৰ্চিটি নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজন কোন আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভাস্কৰ বৰ্মন কুৱেশ্যন নম্বৰ 18 ভাস্কৰ বৰ্মন এটেণ্ডেড দ্য গ্ৰেট ৰিলিজিয়াছ কাউন্সিল এট ভাস্কৰ বৰ্মন ক'ৰ ধৰ্মীয় পৰিষদত উপস্থিত আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি কনৌজ কুৱেশ্যন নম্বৰ 19
লি ই পিয়াও ভিজিটেড কামৰূপা ডিউৰিং দ্য ৰেইন অফ লি ই পিয়াৰ কাৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ভাস্কৰ বৰ্মন কুৱেশ্যন নম্বৰ 20 ভাস্কৰ বৰ্মন ৱাজ এ ৱৰ্শ্বিপাৰ অফ ভাস্কৰ বৰ্মন কাৰ উপাসক আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ শিৱা 21 নম্বৰ প্ৰশ্নটো চাওঁচোন আহক ডিউৰিং ভাস্কৰ বৰ্মন ৰেইন দ্য মেজৰ ইণ্ডাষ্ট্ৰী ইন কামৰূপা ৱাজ ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্যোগ কি আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ বোট বিল্ডিং কুৱেশ্যন নম্বৰ 22 হুইচ ওৱান অফ দ্য ফ্লোয়িং মেনশ্যন আইটেমছ ৱাজ নট চেণ্ড এজ এ গিফ্ট ফ্ৰম ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ কিছুমান গিফ্ট পঠাইছিলে সেই গিফ্টসমূহৰ তলত কোনটো নাই বুলি সুধিছে এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি এলিফেণ্ট কুৱেশ্যন নম্বৰ 23 হু এমং দ্য ফলোয়িং ইজ ৰিগাৰ্ডেড এজ দ্য গ্ৰেটেষ্ট অফ অল বৰ্মন কিংছ নিম্নলিখিত কোনজনক সকলো বৰ্মন ৰজাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভাস্কৰ বৰ্মন প্ৰশ্ন 24 ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন হু ৱাজ ইন চাৰ্জ অফ দ্য ৰয়েল ট্ৰেজাৰী অফ দ্য কিংডম ভাস্কৰ বৰ্মনৰ শাসনকালত কোন ৰাজ্যৰ ৰাজকীয় কোষাগাৰৰ দায়িত্বত আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ভণ্ডাৰাগাৰা অধিকাৰ কুৱেশ্যন নম্বৰ 25 হু ৱাজ দ্য লাষ্ট কিং অফ বৰ্মন ডাইনেষ্টি অৰ দ্য ৰুল অফ বৰ্মন ডাইনেষ্টি কেম টু এণ্ড উইথ দ্য ডেথ অফ বৰ্মন ৰাজবংশৰ শেষ ৰজা কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি কুমাৰ ভাস্কৰ বৰ্মন এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম